প্ৰথমে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ এই কাৰণে আমি যি সাজপাৰ লগাই আহিলোঁ আচলতে ভাওনাৰ লগত ৰজিতা খোৱা এই সাজপাৰ নহয়। আমি কিবা গান এটাৰ শ্বুটিঙত আছিলোঁ, অতনুদাক মই কৈছিলোঁ যে গানৰ শ্বুটিঙত থাকিম, সময়ৰ কোনো ঠিক নাই, মই অনুষ্ঠানটো নেযাওঁ। অতনুদাই ক'লে যে ৰাইজে তোমাক বিচাৰিছে, আহিলে ভাল হয়। তেতিয়া ভাবিলোঁ নাই, যদি সময়টো মিলে এপাক গৈ আহিম। সোমাই আহি আমি গোটেইকেইজন যিহেতু গাঁৱৰ, গতিকে আমিও অনুভৱ কৰিছোঁ যে ধুতি এখন হোৱা হ'লে ভাল আছিল। তথাপি নহ'ল যিহেতু, সেইকাৰণে আঁঠু লৈ এই গামোচা লৈছোঁ আৰু এইফালে লাইন পাৰেই হোৱা নাই সেইকাৰণে। তথাপিও ইয়াতে আহি সঁচাকৈ খুব ভাল লাগিল। ধন্যবাদ জনাইছোঁ অতনুদা, ধন্যবাদ জনাইছোঁ অঞ্জন সিদ্ধাৰ্থ শৰ্মা আৰু কাগজ কলৰ কলনী জাগিৰোডৰ সমূহ ৰাইজক মোৰ শ্ৰদ্ধা জনাইছোঁ। ছাৰলৈ শ্ৰদ্ধা জনাইছোঁ, মহন্ত বাইদেউলৈ শ্ৰদ্ধা জনাইছোঁ, গায়ন বায়ন আমাৰ কলা কুশলী সকলোকে শ্ৰদ্ধা জনাইছোঁ। আচলতে গুৰুজনাৰ এই অমৰ সৃষ্টি ভাওনা ই কেৱল বিনোদন, ই কেৱল আনন্দ নহয়। ছাৰে খুব ধুনীয়া কথা এটা ক'লে যে এতিয়া নেটৰ যুগত, নেটফ্লিক্সৰ যুগত আমাৰ অসমীয়া মানুহে এতিয়াও 600 বছৰ পুৰণি গুৰুজনাই দি থৈ যোৱা আমাৰ ভাওনা চাবলৈ এনেকৈ হেঁপাহত আহি বহি থাকে। সেইটো অসমীয়া মানুহৰ স্বাভিমান, সেইটো আমাৰ চবতকৈ ভাল লগা কথা যে এনেকুৱা এটা সময়ত আমাৰ গুৰুজনা আমাৰ নিজৰ ভাওনাৰ প্ৰতি আমাৰ আগ্ৰহ আছে। আৰু মই নিজেও গাঁৱৰ, আমি প্ৰত্যেক তিনিওজনে গাঁৱৰ, আমি গাঁৱৰ পৰা প্ৰথমে ভাওনা কৰিছোঁ, নাটক কৰিছোঁ, চিৰিয়েল কৰিছোঁ, তাৰপিছত আপোনালোকে গম পাইছে মই কে বুলি। আৰু আপোনালোকে আগতেও যদি চাইছে গম পাইছে, কাগজ কলৰ ওপৰত আমি বেহাৰবাৰী আউটপোষ্টে এটা এপিছ'ড কৰিছিলোঁ। মই কথা দিবতো নোৱাৰোঁ, আপোনালোকৰ দুখ দুৰ্দশা সেইখিনিৰ ওপৰত আমি বেহাৰবাৰী সাংঘাতিক কিবা কৰিব পাৰিম। তেনেকৈ কথা দি দিলেতো MLA মিনিষ্টাৰ হৈ যাম। শিল্পী হিচাপে এটা কথা ক'ব পাৰোঁ যে মই আমাৰ ৰেঙনি চেনেলৰ যিজনে স্ক্ৰিপ্ট ৰাইট কৰে তেওঁক গৈ ক'ম যে আমাৰ কাগজ কলৰ ওপৰত এটা এপিছ'ড হ'ব লাগে, যে আমাৰ দুখ দুৰ্দশাখিনি চৰকাৰে গম পাওঁ। আৰু আমি চবেই জানো যে আমাৰ জাগিৰোডৰ শুকান মাছ এছিয়াৰ ভিতৰত এখন বৃহৎ বজাৰ, আমি সকলোৱে জানো। গতিকে আমিও ইয়াৰে অংশ বুলি সকলোৱে গৌৰৱবোধ কৰোঁ। আৰু ইমান দুখ দুৰ্দশাৰ মাজতো আপোনালোকে গুৰুজনাৰ এই অংকীয়া নাটক আগুৱাই নিছে, তাৰ বাবে সকলোকে শ্ৰদ্ধা জনাইছোঁ। এয়া ভাওনা বিনোদনৰ নহয়, ই এক পৰম্পৰা, ই একতাৰ প্ৰতীক। এইকাৰণে আজি ভাওনাখন বুলি হয়তো ইজনে সিজনক নেদেখাও বহুত মানুহ আহি ইয়াত উপস্থিত হৈছে, ইজনে সিজনক লগ পাইছে, দুএষাৰ কথা পাতিছে। এই যে আপোনাৰ মোৰ মাজত আজি সমন্বয় স্থাপন হৈছে, একতা স্থাপন হৈছে, এই একতা জাগিৰোডবাসীৰ মাজত সদায় থাকক। তেতিয়া কোনো বাহিৰা শত্ৰুৱে আপোনালোকৰ নো মেডালো লৰাব নোৱাৰে। এই একতা সদায় থাকক, তাকেই কামনা কৰিলোঁ। তথাপিও শেষত এটা গুৰুজনাৰ গীত এটা অকণমান গুণগুণাই দিওঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু, তাহান্ত বিনাই নাই 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 আমার পরম গুরু হে, আমার পরম গুরু হে বোলাও হৰি। এই আমাৰ দুইজন হৰি ভকত, আমাৰ মোহন আৰু ৰাকেশক মই যুঁজ হ'ব চালিছোঁ। ৰাকেশ বাৰু অহা বেলেগ কাৰণ এটাও আছে দেই, গম পাইছে হয়নে? বাকী এইজনৰ বাৰু সখা এটা সম্পৰ্ক এনেকুৱা আহিব। তথাপি আপোনালোকে আমাৰ ৰাকেশৰ কাৰণে হাত চাপৰি এটা এইকাৰণে বজাওক, এনেকুৱা আধ্যাত্মিক জেগা এটাত যাতে যি হয় কামবিলাক সোনকালে হ'ব লাগে আৰু। ধন্যবাদ ধন্যবাদ ধন্যবাদ। নমস্কাৰ। ইয়াত উপস্থিত মোৰ বয়োজ্যেষ্ঠসকলক, মোৰ সমনীয়াবোৰ দাদা বাইদেউ, বৰ মা আইতা সকলোকে মোৰ শ্ৰদ্ধা যাচিছোঁ। আৰু আমি সোণাপুৰ শ্বুটিং কৰি থাকোঁতে সিদ্ধাৰ্থ নামঘৰত শুনিলোঁ ইয়াত ভাওনা আছে বুলি। গতিকে মই বোলো এনেকৈ ফিল্ডটোত কেতিয়াও ৰাইজৰ আশীৰ্বাদ আমি মানে এৰি দিব নোৱাৰি। ইমানখিনি ৰাইজ একেলগে সমাগত জাগিৰোডবাসী ৰাইজক শ্ৰদ্ধা যাচিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, যেনেকৈ আপোনালোকৰ মৰম চেনেহৰ মাজতে বেহাৰবাৰী আউটপোষ্টখন কৰি আহিছোঁ। আপোনালোকৰ মৰম চেনেহৰ মাজতে ইমান দিন চলি আছে, যি 7 বছৰ, অনাগত দিনতো আপোনালোকৰ দিহা পৰামৰ্শৰ মাজতে যাতে আমি বেহাৰবাৰী আউটপোষ্ট কৰি যাব পাৰোঁ। আৰু সিদ্ধাৰ্থ দাই ক'লে আৰু দাদাই
বৈঠকত আমি ভাবিছোঁৱে মই সিদ্ধাৰ্থ কৈছোঁ যে আগতে আমি কাগজ কলৰ পৰা এটা এপিছ'ড কৰিছিলোঁ আৰু আমি এতিয়া গৈ পেলাই আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ ক'ম যে আৰু এটা আমি আমাৰ এজন সৈনিক হ'লে সদায় বন্ধুকে যুঁজে আমি শিল্পী যেতিয়া আমি অভিনেতা যেতিয়া আমি অভিনয় যুঁজিব লাগিব গতিকে আমি অভিনয় যদি আমি চৰকাৰ আহ্বান জনাম যে এই জাগিৰোডবাসী ৰাইজৰ দুৰ্দশা আকৌ ভাল দিনলৈ ঘূৰি আহক আৰু আমি শিল্পী হিচাপে আপোনালোকৰ সদায় আছিলোঁ আৰু থাকিম গতিকে কিনো ক'ম আজিকালি বেঙেনা দিবলৈও হয় বেঙেনা যি দাম গতিকে সকলো ভালে থাকক আমাকো আশীৰ্বাদ কৰিব যাতে অনাগত দিনত ভালে কুশলে আগবাঢ়ি যাব পাৰোঁ মোৰো বেছি কথা নকওঁ আৰু সমূহ শিল্পী কলা কৌশলী শুভেচ্ছা জনাইছোঁ ভাওনা ভাগ সোনকালে মানে ভালকৈ যাতে সমাপ্ত হয় আৰু আপোনালোকে আশীৰ্বাদ কৰিব শেষত মই এফাকি ঘোষা মানে ঘোষা জেগা মই গাব নাজানো ঘোষা গালে আপোনালোকে ধৰক গাইডত নধৰিব দেই মই বোলো লং পেণ্ট পিন্ধি আছোঁ ৰাইজে পিটিয়ে নেকি কিন্তু নাই ধৰক আপোনালোকে পিতা নাই ইমান মৰম চেনেহো কৰিছে কমিটি সাহসতে এখোজকৈ আগবাঢ়ি আহি আছোঁ যেতিয়াই ধমকি দিয়ে আকৌ পিছুৱাই আহিম এইখিনি নামঘৰৰ ভিতৰত সোমালোঁ ইয়াতকৈ আগলৈ নাযাওঁ গতিকে আৰু দাদাহঁতকো ধন্যবাদ ৰঞ্জনক ধন্যবাদ আমাৰ ঋণটো আকৌ মোৰ সখা কোনটো সখা আপোনালোকে গম পাইছে আৰু গতিকে তাকো ধন্যবাদ সি নাই মতা যদি মই নিজে আহিলোঁ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব ময়ো এফাকি ঘোষাৰে সামৰণি মাৰিছোঁ ভাল হ'লে হাত চাপৰি বজাব আৰু যদি বেয়া হয় বেছিকৈ হাত চাপৰি বজাব সৰু ল'ৰা বুলি এই ভ্ৰমায়ধিক জীৱ ৰাম এতিয়া আমাৰ জোৱাই আহিছে গতিকে আমাৰ ঋণটো শংকৰ সৰ্বগুণাকৰ যাকে নাহিকেও পাওঁ ইয়াতো ভৱিষ্যত সমূহ ভক্তবান ৰাইজক মোৰ সেৱা শ্ৰদ্ধা নিবেদিছোঁ আজি এনেকৈ আহিবলৈ পাই নথৈ আনন্দিত আচলতে সিদ্ধাৰ্থদাৰ নিমন্ত্ৰণ দিছিলে মোৰ দায়িত্ব বুলি ভাবিলোঁ মই আহিব লাগে বুলি আৰু এই সখাকো লৈ আহিছোঁ অনুষ্ঠানবিলাক আপোনালোকৰ এই দুৰৱস্থা এইখিনি কথা আজি 4-5 বছৰ মই নিজেও এই কলনীখন বা এই জাগিৰোডৰ লগত মই জড়িত হৈ আছোঁ ক'ৰবাত গতিকে মই অনুভৱ কৰোঁ ইয়াত কেনেধৰণে কি অৱস্থা হৈ আছে সংস্কৃতি নগৰী বুলি জাগিৰোডক এইকাৰণে কওঁ যেতিয়া একাংক নাট প্ৰতিযোগিতা কৰিবলৈ শুনিছিলোঁ তেতিয়া জাগিৰোডত একাংক নাট প্ৰতিযোগিতা পাতিছিলে ইয়াত অভিনয় কৰিবলৈ খুব ইচ্ছা আছিলে জাগিৰোড পেপাৰ কলনী বা কম্পিটিশ্যনটোত গতিকে আহিব নোৱাৰিলোঁ আজি সেই সংস্কৃতিৰ নগৰীখন আজি কৰোণাৰ কালতো বা আজি অৰ্থনৈতিকভাৱে দুৰৱস্থা হৈছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে অনাগত দিনত চৰকাৰৰ চকু খোল খাই আশীৰ্বাদৰ চকুৰে চাই এই নতুন ল'ৰা ছোৱালীখিনিক অকণমান যাতে অকণ আগুৱাই যোৱাত দুখোজ আগুৱাই যোৱাত সহায় কৰে আৰু লগতে এই ভাওনা সংস্কৃতি গুৰুজনাই যি এই অভূতপূৰ্ব এক নতুন নাটঘৰ ৰচনা কৰিলে এই নাটঘৰত মই প্ৰথম অভিনয় খোজ দিওঁতে নামঘৰত ভাওনাই কৰিছিলোঁ তাৰ আশীৰ্বাদৰ ফলস্বৰূপে আজি ৰাকেশ মই আপোনালোকক এই দুৰৱস্থা সময়তো আপোনালোকৰ এই অৰ্থনৈতিক দুৰৱস্থা সময়তো এনেকৈ যে দুখোজ আগুৱাই সংস্কৃতিটো ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে তাৰ কাৰণে মই যথেষ্ট সুখী হৈছোঁ ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে গুৰুজনাৰ এই নাটভাগ আগুৱাই লৈ যাওক তাকে কামনা কৰিছোঁ ধন্যবাদ